জুবিন গাৰ্গৰ ফটো মুছি দিয়াক লৈ কিছুদিনৰ পৰা এটা বিতৰ্কৰ সৃষ্টি হৈ আছে। কোনে মুছি দিছিল, কোনে আকৌ নতুনকৈ আঁকিলে, কাকো সমৰ্থন কৰিবলৈ নাযাওঁ, কাকো বিৰোধিতা কৰিবলৈ নাযাওঁ। কিন্তু মোৰ যিটো দৃষ্টিভংগী, মোৰ মতে কি হ'ব লাগে সেই কথাটো ক'বলৈ গৈ আছোঁ। ৰাইজে ক'ব হয় নে নহয়। মোৰ মতে অসমৰ পৰিচয় হ'ল জুবিন গাৰ্গ, অসমৰ গৌৰৱ হ'ল জুবিন গাৰ্গ। অসমৰ প্ৰত্যেকটো অফিচ, প্ৰাইভেট ছেক্টৰে হওক বা চৰকাৰী অফিচেই হওক বা ৰাজনৈতিক দলৰে অফিচ হওক বা কোনোবা সংগঠনৰ অফিচেই হওক, প্ৰত্যেকটো অফিচতে, প্ৰত্যেকটো কাৰ্যালয়তে জুবিন গাৰ্গৰ এখনকৈ ছবি থাকিব লাগে। এই কথাটো কোনে কোনে সমৰ্থন কৰে, কোনে কোনে বিৰোধিতা কৰে ক'ব। কিন্তু সমৰ্থন কৰা, বিৰোধিতা কৰাসকলেও অনাহকত অযথা কমেণ্ট কোনেও নকৰে। যুক্তিপূৰ্ণ কথাৰে যাতে কমেণ্ট কৰে আশা কৰিলোঁ। আৰু মোৰ ফালৰ পৰা মইতো মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ, এই কথাটো যদি নিৰ্দেশ দিয়ে প্ৰত্যেকটো অফিচতে থাকিব লাগিব বুলি, তেনেহ'লে সুখী হ'ম। ধন্যবাদ। জয় আই অসম, জয় জুবিন গাৰ্গ।